tried in a different way. কাৰণ বহুত হিন্দী কাৰবাৰটো হৈ আছিলে তো বহুত বেছি মই সৰুৰ পৰা মোক তেনেকৈ ডাঙৰ কৰিছে চ' বৰগীত লোকগীত সেইবোৰ মই অলপ দেৰিকৈ সোমাইছোঁ বা 97, 98 মানত সোমাইছোঁ চ' মই ভাবি ল'লোঁ 92ত মই বোলো let's create a new version, new way of music. It was very risky. আৰু মোৰ তেতিয়া পইচাও নাইতো যিখিনি পইচা আছিলে সেইখিনি লগাই পেলাই এলবাম কৰিলোঁ অনামিকা গানটোৱে গোটেই হেভি মেটেল গান এটা let's take the risk, come on. তাত ধুনীয়া ধুনীয়া গানো আছে বাৰু মানে বেলেগ একদম চিম্পুল গানো আছে তাত তাৰপিছত মায়াৰ পৰা আৰু সাহসটো বাঢ়ি গ'ল মানে তেতিয়া ভাবিলোঁ যে আই কেন ডু ইট